উমা চেত্ৰীক ক্ষমা খুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই। উমা চেত্ৰী সন্দৰ্ভত সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ পোষ্ট। মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজাটো এক অতিকৈ চৰ্চিত বিষয় হৈ পৰিছে সমগ্ৰ ৰাজ্যত। কিন্তু মন্ত্ৰীগৰাকীয়ে সেই বিশেষ পোষ্টটোত উল্লেখ কৰিছে আন কেইটামান গুৰুত্বপূৰ্ণ কথা। ৰাজ্য চৰকাৰ নাইবা ৰাজ্য চৰকাৰৰ কোনো বিষয়ববীয়াই উমা চেত্ৰীক বিমান বন্দৰলৈ আদৰিবলৈ নোযোৱাটো সঁচা। কিন্তু আমাৰ এই ৰাজ্যখনত আন কেইবাটাও ৰাজনৈতিক দল আছে, যেনে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে আন কেইটামান ৰাজনৈতিক দল, যিকেইটা দলেও উমা চেত্ৰীক বিমান বন্দৰলৈ আদৰিবলৈ যোৱাটো পৰিলক্ষিত নহ'ল। গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই আটাইকেইজন ৰাজনৈতিক নেতাও অসমৰে সন্তান। কিন্তু এই ৰাজনৈতিক নেতা কেইগৰাকীয়ে এবাৰো ভাবি নাচালে আমাৰ অসমৰ জীয়ৰী উমা চেত্ৰীয়ে অসমৰ নাম বিশ্ব দৰবাৰত উজ্বলাই অহা পিছতো তেওঁক ঢোলে ডগৰে বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ। লগতে মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমৰ পোষ্টটোত কৈছে, আপোন ভালে জগত ভাল। গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, আপোনালোকে নিজেও উমা চেত্ৰীক বিমান বন্দৰলৈ আদৰিবলৈ নগ'ল। বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক এবাৰ ক্ষমা খোজাটো উচিত বুলি আপোনালোকে নাভাবে জানো। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।